Yes, pasta. খবৰ দিয়া মাইকী ছাগলীজনী এইজনী পোৱালি হ'ল এইটো। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'ত। তো আজি দেখাম আপোনালোকক ৰাতি হ'লে মই ছাগলী, হাঁহ আৰু কুকুৰা মোৰ ঘৰত থকাবোৰ মই কেনেকৈ ৰাখিছোঁ আৰু ক'ত ৰাখিছোঁ। প্ৰথম আৰম্ভ কৰিব হ'লে মই প্ৰথম মোৰ ঘৰতে এজনী চিঞৰি ছাগলী যোনজনীয়ে প্ৰথমবাৰ পোৱালি দিছে, আৰু ছাগলীয়ে যিহেতু ছমাহত পোৱালি দিয়ে, তো ছাগলীজনী 5 মাহতে দিলে। তো 5 মাহত দিয়াৰ পিছত পোৱালিকেইটাৰ চাইজটো যিহেতু অলপ সৰু সৰু আৰু সিহঁতক অলপ ভালকৈ মেইনটেইন কৰি ৰাখিবলগীয়া হৈছে, চোৱা চিতা কৰিবলগীয়া হৈছে। তো তাৰ কাৰণে সিহঁতক কেনেকৈ ৰাখিছোঁ তাৰ পৰা আৰম্ভ কৰোঁ। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইজনী হ'ল ছাগলীজনী, আঁঠুৱাটো তৰি দিছোঁ। আঁঠুৱাও যিহেতু মহ বহুত বেছি এইকেইদিন, তো আঁঠুৱা ভিতৰৰ পৰা দেখাব গ'লে এইজনী হ'ল ছাগলীজনী। প্ৰথমবাৰ পোৱালি দিছে, প্ৰথমবাৰ দুইলাই দুটা। সিহঁতি গাখীৰ খাই আছে, দুইটাই ক'লা ৰঙৰ, এটা মোটা আৰু এটা মাইকী। সিহঁতৰ বয়স বুলি ক'ব গ'লে সিহঁতৰ 15 দিন হৈছে এতিয়া। তো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, আৰু বাকীবোৰ কি কি আছে চাই যাওঁ আহক। এইটো লক এনেকৈ বনাই দিছোঁ ইয়াত লগাই পিনে, যাতে ছাগলীখিনি ৰাতিপুৱা খুলিব নোৱাৰে। তো ছাগলী বুলি ক'ব গ'লে মোৰ ঘৰত আপোনালোকক হয়তো কেইবাবাৰো দেখাইছোঁ। এইকেইটা হ'ল 3 মাহৰ ছাগলী পোৱালিকেইটা, আছাম হিলকডৰ। এইজনী হ'ল প্ৰথমবাৰ দিয়া মাইকী ছাগলীজনী। এইজনী পোৱালি হ'ল এই দুটা, আৰু এইজনী হ'ল একেবাৰে প্ৰথমজনী, যোনজনী মই একেবাৰে সৰুতে আনিছিলোঁ। এতিয়া তাই এই দুটা দিছে, তাইও দুটা দিছে, আৰু তাই জীয়েকেও এই দুটা দিছে। তো চাৰিটা বয়স একেই, প্ৰায় 2-4 দিনৰ গেপছ আছে, আৰু স্বাস্থ্যটো ঠিকেই আছে সিহঁতৰ। বাকী মোৰ যে হাঁহকেইটা দেখাওঁ আপোনালোকক, হাঁহকেইটা আছে ইয়াত। এইখিনি হ'ল হাঁহখিনি। ইয়াত হাঁহ আপোনাৰ সৰু ডাঙৰ গোটেইখিনি মিক্স হৈ আছে। ৰাতি হ'লে হাঁহখিনি আমি এনেকৈ ৰাখোঁ, ৰাতিপুৱা দৰ্জাখন খুলি দিয়াৰ লগতে নিজে ওলাই যায়, আৰু সন্ধিয়া হ'লে সোমাইহি। এইকেইটা হ'ল সৰু পোৱালিকেইটা, যোনকেইটা পাখি ওলাইছে অলপ অলপকৈ। এইকেইটা সিহঁততকৈ অলপ আগৰ চামটো। এই বগা ডাঙৰটো যে দেখিছে, এই বগাটো আপোনাৰ হোৱাইট পেকিং হয়। এনেকুৱা হয়তো আছে 8-10টামান। তাৰ পৰা এতিয়া আহক চাওঁ কুকুৰাখিনি। তো কুকুৰা বুলি ক'ব গ'লে কুকুৰা ইয়াত ডিমো পাৰি থৈছে 4টা। ইয়াত এজনী বহি আছে, তো আছে এনেকৈ ওপৰতে এজনী। তাৰপিছত বুলি ক'ব গ'লে ইয়াত আছে আপোনাৰ কেইজনী, 4জনী। ই ওপৰত 2জনী আৰু তলত 2জনী। এইটো হয়তো ইয়াতো কণী পাৰিছে। তাৰপিছত আমাৰ কুকুৰা, ডাঙৰ মতা কুকুৰাটো আছে এই চুকত। হাঁহকেইটা ইয়াত আছে, এই চুকত হয়তো ৰঙাকৈ শুই থকা দেখিছে, তো সেইটো ডাঙৰটো। তো ইয়াতো আগৰ পুৰণা হাঁহকেইটা আছে, ডাঙৰ ঘৰৰ যোনখিনিয়ে পোৱালি উলিয়াই উমনিত বহাওঁ, বেছিকেইটা নাই। তো তাৰপিছতে 2জনী ইয়াত উমনি লৈ আছে, এইকেইটা দেখিব পাইছে। 2জনী ইয়াত উমনি লৈ আছে, সিহঁতৰ পোৱালি ওলাবলৈ আৰু বেছি দিন নাই।
কেটা 5টা তাতো 4টা এনেকৈ আৰম্ভ কৰিছে আমাৰ প্ৰথম ফাৰ্মিঙৰ লাইফটো যেহেতু আমি বহু কথা নাজানো আৰু শিকিবলৈ বহু বাকী আছে আমি প্ৰথম অভিজ্ঞতাৰ কাৰণে অনুভৱৰ কাৰণে প্ৰথম আৰম্ভণি সৰুৰ পৰা কৰিছোঁ যেহেতু ঘৰৰ পৰা কৰিছোঁ আৰু ইয়াৰ বাহিৰেও আমি আৰু খৰালি মাহত আৰু হয়তো বেছি দিন নাই আমি এখন ফাৰ্ম আৰম্ভ কৰিম ফাৰ্মখন ক'ত বনাম কেনেকৈ বনাইছোঁ আৰু কিমান কি লৈ ফাৰ্মখন বনাম আৰু আৰম্ভ কৰিম সেইবোৰ আপোনালোকক জনাই যাম আশা কৰোঁ আপোনালোকে ভাল পাব আমাৰ নিজৰ ঠাইত ফাৰ্ম কৰি এজন মানুহ ভালকৈ চলিব পাৰে নাই আৰু আৰ্থিকভাৱে লাভৱান হ'ব পাৰে নোৱাৰে আপোনালোকক জনাই যাম মোৰ জীৱনৰ অনুভৱ আপোনালোকৰ সৈতে এয়াই আছিল আজিৰ ভিডিঅ'ত মই দেখালোঁ মোৰ ঘৰত কেনেকৈ হাঁহ কুকুৰা আৰু ছাগলীবোৰ ৰাখিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব যেহেতু আপোনালোকে জানে যে এই চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ কেনেকৈ ভিডিঅ' বনাব লাগে ইমান বিশেষ নাজানো হ'লেও যিমান পাৰোঁ চেষ্টা কৰিছোঁ লাহে লাহে শিকিম যদি অলপ হ'লেও ভিডিঅ'টো ভাল পাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু বেল আইকনটো বজাই দিব ধন্যবাদ